প্রথমে আমার সাংবাদিক বন্ধুসকলক ধন্যবাদ। আজি প্ৰেছ কনফাৰেন্সৰ উদ্দেশ্য আগন্ত যেটো বিটিসি নিৰ্বাচন আছে, তো নিৰ্বাচনত আমি সকলোৱে ভোটদান কৰিবই লাগিব। লগতে আমাৰ বাঙালী জনমুক্তি বাহিনীৰ তৰফৰ পৰাও মানে আমি কাৰবাক আমি সমৰ্থন কৰিব লাগিব। তো আমি আমাৰ জাতীয় স্বাৰ্থ আৰু সংগঠনৰ স্বাৰ্থত আমি এইটো চাব লাগিব। তো এইটো আমি যদি আমাৰ এই স্বাৰ্থ পূৰণ কৰিব লাগে, তেনেহ'লে আমি এতিয়া ষ্টেট গভৰ্ণমেণ্ট হয় বিজেপি চৰকাৰ। তো আমি এই কাৰণে আমাৰ বাঙালী জনমুক্তি তৰফৰ পৰা আমি বিজেপি চৰকাৰক সমৰ্থন কৰিলোঁ আৰু আমি ৰাইজক আবেদন কৰোঁ যে বিজেপি চৰকাৰ আনিব লাগে বিটিচিত। আৰু আমাৰ যেটো বাঙালীৰ সমস্যা আমি আগন্তুক দিনত তৰজোৰ কৰি আমি দাবী কৰিম যে আমাৰ বাঙালী যেটো সমস্যা আছে সমাধান কৰিব লাগে বুলি। আছে কৰিব কাৰ্যকৰী কৰিব, ডি ভোটাৰ এইটো মানে উঠাই দিব আৰু ডিটেনশ্যন কেম্পৰ পৰা যিবিলাক মানুহ আছে কাৰ জৰিয়তে ওলাব পাৰিব। তো এনে ধৰণৰ আৰু প্ৰতিশ্ৰুতি দিছে। আৰু লগতে আমাৰ যিবিলাক সংগঠনৰ সমস্যা আছে, যেনেকুৱা এককালীন এটা কেডাৰবিলাকে সাহায্য পাব লাগে, এইটো প্ৰতিশ্ৰুতি দিছে। ডিচেম্বৰ মাহৰ ভিতৰত এইটো মানে কৰিব চৰকাৰে।